মানকাছাৰত BADP আঁচনি পথ নিৰ্মাণত চলিছে ব্যাপক দুৰ্নীতি। মানকাছাৰত কলেজৰ প্ৰৱেশ প্ৰস্থানৰ বাবে দুটা পথ আছে। প্ৰথমটো HM ৰোডৰ পৰা প্ৰায় 150 মিটাৰমান হ'ব আৰু কলেজৰ এই মুখ্য পথটো আগৰে পৰা বনোৱা আছে। দ্বিতীয়টো কলেজখনৰ পশ্চিম পিনৰ পৰা মহন্ত পাৰা আৰু চৰকাৰৰ পাৰাৰ মাজে গৈ বৰ্ডাৰ লিংক ৰোড স্পৰ্শ কৰিছে, যাৰ দৈৰ্ঘ্য প্ৰায় 500 মিটাৰমান হ'ব লাগে। জানিব পৰা মতে পথটো উন্নয়নৰ বাবে BADP আঁচনিৰ পৰা 2017 পৰা 18 বৰ্ষত প্ৰায় 20 লাখ টকা আবণ্টন দিছিল অসম চৰকাৰে। এই ৰাস্তা নিৰ্মাণত ব্যাপক অনিয়ম পৰিলক্ষিত কৰি স্থানীয় জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰে আৰু ইয়াৰ সঠিক তদন্তৰ দাবী জনায়। এতিয়া প্ৰশ্ন হয়, পথ নিৰ্মাণত ব্যাপক অনিয়ম থকাৰ পিছতো স্থানীয় বিভাগীয় অভিযন্তা নীৰৱ হৈ থকা কাৰণ কি? নে ঠিকাদাৰে স্থানীয় অভিযন্তাক মেনেজ কৰি চলাইছে? পথ নিৰ্মাণত দুৰ্নীতি কৰিলেহে ওলাই পৰিব ইয়াৰ আচল ৰহস্য। এইটো আপোনালোকে আছে ৰাস্তাটো হৈছে HM ৰোড টু মানকাছাৰ কলেজ আৰু আগত যেটো আপোনালোকে সাইনবোর্ড দেখিছে সাইনবোর্ডটো সাইনবোর্ড মতে এইটো হ'ল মানকাছাৰ কলেজ টু বৰ্ডাৰ লিংক ৰোড আৰু এইটো BADPৰ পৰা চেংচন হৈছিল 20 লাখ টকামান আৰু ৰাস্তাটো একচুৱেলি সাইনবোর্ড মতে এই ৰাস্তা নহয়, এইটো বেলেগ ৰাস্তা এটা তাৰ পৰা মানে কাটি আনি মানে ইয়াত বনাই আছে আৰু মানে এই কামটোৰ যেটা টোটাল প্ৰচেছ সেইটো একচুৱেলি কি হয় মানে টোটাল প্ৰচেছটোৱে মানে সিহঁতে মানে ঘোটালাৰ ওপৰত ঘোটালা মানে কৰি আছে। ফাৰ্ষ্ট ঘোটালা যিটো আপোনালোক ক'লো যিটো মানে বেলেগ ৰাস্তাৰ ইয়াত বনাই আছে। ছেকেণ্ড ঘোটালা হ'ল য'ত মানে ৰাস্তাটো চেংচন কৰিছিলে তাত একচুৱেলি আগৰে পৰাই মানে এক্সিষ্টিং ৰোড এটা আছে পঞ্চায়তৰ ফালৰ পৰা বনোৱা। সেই বনোৱা ৰাস্তাৰ ওপৰতে এতিয়া BADPৰ মানে টকা আকৌ মানে টকা আত্মসাৎ কৰাৰ উদ্দেশ্যে নতুনকৈ আকৌ টকা চেংচন কৰি সম্পূৰ্ণ নতুন এটা বেলেগ এটা ৰাস্তা বনাই আছে। কিমান লাখ টকাৰ কাম আছে? এইটো 20 লাখ টকাৰ কাম মানে সিহঁতে কৰি আছে আৰু য'ত কৰি আছে মানে য'ত চেংচন কৰাইছিল তাত আছিল 500 মিটাৰ লেংথ মানে হ'ব আৰু য'ত বনাই আছে এইটো মাত্ৰ 150 মিটাৰমান হ'ব। ইয়াত 150 মিটাৰমান হ'ব। আৰু এই দুৰ্নীতিত কোন কোন জড়িত আছে? দুৰ্নীতিত অবভিয়াছলি যিসকলে বিভাগীয় মানে অভিযন্তা আছে এখেত জড়িত থাকিবই লাগিব আৰু যিবিলাক মানে কণ্ট্ৰাক্টৰ আছে ইটি সাহা কিবা মিছেছ ইটি সাহা নাম আছে। একচুৱেলি কি হৈছে যিবিলাক কণ্ট্ৰাক্টৰ আছে গভৰ্ণমেণ্টৰ কাম এইটো মানে সিহঁতৰ কামৰ মূল্যায়ন কৰা। তেনে মানকাছাৰ সমষ্টিত দেখা যায় যে বহুত কেইটা মানে 2 নম্বৰী মানে কণ্ট্ৰাক্টৰ আছে যিসকলৰ কামৰ মানে কোনো নাই, অকল টকা মানে আত্মসাৎ কৰাৰ উদ্দেশ্যে যিসকলৰ কাম এনেকুৱা কণ্ট্ৰাক্টৰ এই মানকাছাৰ জিলাত কাম কৰি আছে। সেই কামৰ মূল্যায়ন কৰি ঠিকাদাৰসকলক মানে ব্লেক লিষ্টেড কৰিব লাগে যিসকলে 2 নম্বৰী মানে আছে। আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই এইবাৰ যিহেতু আগন্তুক গণৰাজ্য দিৱস আহি আছে আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰক এটা মানকাছৰবাসী হিচাপে এটা আবেদন জনাইছোঁ। এই ৰাস্তাটোৰ যিজন বিভাগীয় অভিযন্তা আছে এখেতক এইবাৰ মানে দুৰ্নীতিৰ কাৰণে মানে ৰাষ্ট্ৰপতিৰ যিটো বিশেষ যদি কিবা মেডেল বা পুৰস্কাৰ থাকে এৱাৰ্ড থাকে দিব লাগে। এইকাৰণে দিব লাগে বুলি কৈছোঁ কিয়নো মানুহজনে বিগত 18 বছৰৰ পৰা মানকাছাৰত একেলেথেৰিয়ে মানে কাম কৰি আছে। যিটো সম্পূৰ্ণ মানে যিটো ছাৰ্ভিচ ৰুল আছে মানে নিয়ম হ'ল এজন বিভাগীয় চৰকাৰী কৰ্মচাৰীয়ে বিষয়াই 3 বছৰৰ বেছি একে ঠাইতে কত কাম কৰিব নোৱাৰে। কিন্তু এই পাৰ্টিকুলাৰ যিজন অভিযন্তা আছে এখেতৰ ক্ষেত্ৰত কোনো চৰকাৰী নীতি নিয়ম আমি এপ্লাই হোৱা বুলি দেখা নাই, কিয়নো 18 বছৰৰ পৰা একে ঠাইতে কাম কৰাটো এইটো মানে এটা ডাঙৰ এটা হাতৰ হৈ আছে মানকাছাৰৰ কাৰণে। আৰু কি উদ্দেশ্যে এই পাৰ্টিকুলাৰ মানুহ অভিযন্তাজনেও মানকাছাৰৰ পৰা কিয় যাব নিবিচাৰে বা মানকাছাৰৰ মোহ কিয় এৰিব পৰা নাই সেইটো যদি বিভাগীয়ৰ ওপৰত আমাৰ আস্থা নাই। চৰকাৰৰ মানে আমি শুনা পাইছোঁ বা মানুহে কয় CM ভিজিলেন্স বা কিবা কিবি আছে, CMO আছে, সিহঁতে যদি কিবা মানে বস্তুটো তদন্ত কৰে তেতিয়াহে কিবা এটা হোৱাৰ মানে আশা মানে বিশ্বাস বা আস্থা আছে মানে হ'ব পাৰে বুলি আমি বিশ্বাস কৰিব পাৰি।
কিন্তু এনে ডিপাৰ্টমেণ্টটো জানেই কোনে ক'ত কি কৰি আছে, সিহঁতে কোনো ব্যৱস্থা নলয়। 2 নম্বৰী কাম চৰকাৰী টকা চব আত্মসাৎ কৰি আছে, হৈ আছে, মানুহেতো এইবোৰ মানে সিহঁতৰ দেখাৰ দৰকাৰ নাই। অভিযন্তাগৰাকীয়ে কি টপ টু বটম পৰ্যন্ত মেনেজ কৰিছে নেকি? হ'ব পাৰে, নহ'লে 18 বছৰ কেনেকৈ কাম কৰিব। ঠিক আছে, হ'ব, থেংক ইউ। নামটা পোষ্ট কৰি হাতশিঙি মাৰিৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, দৈনিক গণবাৰ্তা।